গাইছ মোক চোৱা ভাই মোক চাইছা কেনেকুৱা মুখখন কি হ'ল হয় হেল্ল' 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 এইটো সোণালী মাছ নে কি নাজানো সোণালী মাছ মিক্স আছে যেটি মাছ মোৰ পিছত চাৰ্ক মাছ চাওক পূৰা ঘূৰি গৈছে চাওঁ না গাইছ ক'ত আছোঁ আমি পূৰা পানীৰ মাজলৈ গৈছোঁ এইটো ডুবাইতহে আছিল গৈছিলোঁ মই ইয়াত আছিল নাজানো গাইছ আজি আহিছোঁ আমি আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড মানে এটা একুৰিয়াম মানে বিৰাট ডাঙৰ আপোনালোকক দেখুৱাম এইটো হয় গাইছ এতিয়া আমি গৈ আছোঁ আৰু পিছে কাটিম আৰু ভিতৰত সোমাম হ'ল টিকেট কাউণ্টাৰ এইফালেদি সোমাব লাগিব ৱেলকাম টু আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড ষ্টাৰ্ট আণ্ডাৰ ৱাটাৰ ভিতৰত সোমাইছোঁ প্ৰথম সোমাই মানে ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে মাছ পূৰা মাছে মাছ কেৰট আৰু ওচৰৰ পৰা মই আপোনালোক দেখুৱাইছোঁ এই চাওক কি কৰি আছে দোস্ত কি কৰি আছে আৰু আছে আৰু দেখাইছোঁ আপোনাক মাছ চাওক এইখিনি চাওক কেনেকৈ আহি আছে মাই গড মাছ বাপৰে বাপ এইটো সোণালী মাছ নে কি নাজানো সোণালী মাছ মিক্স আছে যেটি মাছ মাছে চাওক মাছ মজা মাছ চাওক একদম কুফা মাই গড চাওক না ক'ত সোমাই আহিছোঁ আমি একদম আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰত সোমাই আহিছোঁ বাপৰে বাপ প্ৰশ্ন মই মানিছোঁ আৰু কি জেগাত আহি গ'লোঁ ভাই গাইছ ডেঞ্জাৰ জেগাত সোমাই মই গৈ আছোঁ গুফা মানে সাংঘাতিক গুফা OMG অন্ধকাৰ হৈ গ'ল এই চক কি মজা লাগিছে এই গাইছ চক না একদম মাছ কেনেকৈ আছে মাই গড মজা একদম গুফা আৰু গৈ আছোঁ বোলে কিমান ডাঙৰ ভিতৰত গুফা চক গৈ থাকিব কিছু বনাইছে দেই গাইছ কিছু বনাইছে আৰু মানিব লাগিব এইফালে চব গোটেইখন মানে গুফা মানে সাংঘাতিক যেনি তেনি আছে আপোনাৰ পানী মাছ মানে আৰু এতিয়া মাছখিনি ওপৰত আছে আমি তলত আছোঁ এই চাওক কি সুন্দৰকৈ একদম গুফা মাজে মাজে গৈ আছোঁ বাপৰে এইবোৰ মানে বেলেগ ধৰণে বনোৱা আছে আকৌ দেই নো ফ্লেছ এইটো কি মাছ হয় মাই গড ভাই চাব জিন্দগীত প্ৰথম দেখিছোঁ এনেকুৱা মাছ পিছা সেইছে চাহ ইয়া এই যোৱা তোৰ মাছেই নে সাংঘাতিক মাছ এইফালে আছে কি আছে নাজানো এইফালে বাপৰে বাপ এইটো মকৰিকা হেৰি হয় কাঠফুলা টাইপৰ এইফালে গৈ আছোঁ এতিয়া আমি এই ডেঞ্জাৰাছ জেগাত আহিছোঁ গাইছ ইয়াতে আছোঁ মানে বস্তুটো কি হ'ল মানে পূৰা মানে আপোনাৰ মানে বস্তুটো কি মানে পূৰা ওপৰত মানে মাছ আছে তাৰ ভিতৰত আমি সোমাই গৈ আছোঁ মানে সেইকেইটা মাছ চাওক পলাইছে মোক দেখি গাইছ চাওক না একদম মই পানীৰ তলত থকা লেখা লাগিছে আৰে বাপৰে ফিলিংছটো মজা লাগিছে তো গাইছ চাওক ক'ত আহি গ'লোঁ গড ক'ত আহি গ'লোঁ গাইছ গোটেই পানী পানীৰ মাজে মাজে আমি গৈ আছোঁ চাওঁ না গাইছ ক'ত আছোঁ আমি পূৰা পানীৰ মাজলৈ গৈছোঁ এইটো ডুবাইতহে আছিল গৈছিলোঁ মই ইয়াত আছিল নাজানো তো ডুবাই যাব লগাই নাই গাইছ থাইলেণ্ডতে পাব ইয়াত গাইছ কি মজা আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড মজা ফিল কৰিছে গাইছ মজা ফিলিছে মই এদিন এনেকুৱা জেগাত আহিম বুলি ভাবিছিলোঁ মানে মোবাইলত চাই থাকোঁ মই ডুবাইত চাওঁ যে এনেকৈ পানীৰ তলত থাকে মাছ উঠি থাকে
এইটো খাই যাব নোৱাৰিলে কিন্তু থাইলেণ্ডতে পাইছোঁ যোৱালে কি টকা কেনেকৈ ঘূৰিছে ক'ত যোৱা ওপৰত মাছ চাওক না গাইছ মাছ উৰি গৈছে আমাৰ ওপৰত ওপৰত মাছ দিছে নাই পচকেনা মানুহ গৈছে আৰু আছে ইয়াত মানে দেখাই আছো মই দেখাই গৈ আছো মই আৰু ইয়াত মানে বেছি ডাঙৰ ডাঙৰ মাছ থাকে তো ইয়ালৈ আহিছোঁ এতিয়া ডাঙৰ মাছটো আছে চাওক এইটো আমাৰ কাৱৈ মাছটো লিখা কিমান ডাঙৰ চাওক বাপৰে ইমান ডাঙৰ কাৱৈ মাছ মই দেখা নাই দেই খুব বহুত পূৰ্ণ আছে এই মাছ চাওক এইকেইটা হেৰি নেকি এইটো চাৰ্ক নেকি বাপৰে এইটো মাছ নেকি এইটো ইমান ডাঙৰ মাছ মাই গড আমুল লগা মাছ নিয়ে চা নাই ভাই কি মাছ হয় চাৰ্ক হয় এইকেইটা চাৰ্ক হয় ওপৰত উভি পিছে যিকেইটা চাৰ্ককেইটা চাৰ্ক হয় তো গাইছ এইকেইটা চাৰ্ক দেখিছে নাপা সৰু সৰু পোৱালি চাৰ্ক আজি অৰিজিনেল চাৰ্ক দেখিছোঁ দেই এই চাপ চাৰ্ক গাইজ চাৰ্কে চাৰ্ক মানে এইডোখৰ লিখাই আছে ইয়াত চাৰ্ক জোন বুলি এই আপোনাক দেখিব পাৰে এই চব চাৰ্ক জোন এইটো চাৰ্কে বুলি পোৱা ডাঙৰ ডাঙৰ সম্পূৰ্ণ চাৰ্ক এইফালে আমি গৈ আছোঁ মোৰ পিছত চাৰ্ক মাছ চাওক পুৰা ঘূৰি গৈছে এইদি মোৰ ওচৰতে ৰখি আছে এইফালে ওপৰত চব চাওক গাইছ পুৰা মোৰ ওচৰতে ঘূৰি বেলেগ ধৰণৰ মাছ দেখিছোঁ কেনেকৈ ৰে খাই গাইছ মোক চোৱা ভাই মোক চাইছা কেনেকুৱা মুখখন কি হ'ল হয় হেল্ল' একদম পুৰা মেলি দিছে পুৰা মেলি দিছে তো গাইছ এতিয়া একুৱাৰিয়ামৰ পৰা ওলাই তাই গিলাচৰ ঘৰত সোমাইছোঁ তো গিলাচ টাইপত লাগিছে তিনি মানুহ ওলাইছে তো হেৰি লিখা আছে পুৰা একুৱাৰিয়ামৰ ভিতৰৰ পৰা ওলাই আহিলোঁ এই কোনফালে যাব লাগে ৰাস্তাটো পাহৰি থাকিলোঁ দুটামান এফালে গুচি গৈছে আমি এইফালে গৈ আছোঁ কেঁকু সাপ নেকি এইটো কি ধুনীয়াকৈ হৈ আছে কেঁকু সাপকেইটা চব